ইয় এইখিনি কি চাহ আনিছ আমাৰ কলি গাইজনী ইয়াত কেনেকৈ ডাককে মুতেও আইও কালি দুজনী দাৱনী মাতি থৈ আহিলোঁ এজনী আকৌ বোলে ঘৰত মানুহ মৰিলে নাহিলে নাই বাৰু ইজনী বাৰু এজনী নাহিলে বুলি এজনীও আহিব নালাগেনে আৰু অকলে বোলে ধানেই দাব নোৱাৰে এতিয়া বাৰু মই 9টা বজাত ক'ৰপৰা বাৰু দাৱনীজনী বিচাৰি পাওঁ পথাৰৰ দিনত দাৱনী বিচাৰি পাবলৈয়ে টান তাতে আকৌ সেই পথাৰত মোৰ এতিয়া ধান মৰিব এতিয়া এই সেউতিবাই হেৰি বোৱাৰীজনীৰ ওচৰলৈকে যাওঁ পালেতো ভালেই নেপালে এতিয়া কি হ'ব জানো সেউতিবাই সেউতিবাই আছেনে কি কৰি আছে নহয় আৰু জপনা আকৌ খুন্ধা যাব নোৱাৰে নহয় যিহে গৰু ধান দাই হোৱাই নাই মানুহৰ গৰুব হ'লেই আছো না তই এই ধানকেইটা ৰ'দত দি লৈছ নামঘৰত আমাৰ ন খাব লাগিব নহয় ৰ'দটো থাকোঁতে ৰ'দত দি লৈছ অলপ তই বহিছো নাগ বহিবলৈ বাইদেউ সময়ে নাই এই মানে সেই আপোনাৰ বোৱাৰীজনীক মাতি দিয়কচোন বোৱাৰী ঘৰত নাই নহয় কালিয়ে মাকৰ হ'লে গ'ল তাই ডাঙৰ কথা হ'ব এতিয়া দাৱনী লাগিছিলে মোক ধান দাবলৈ এতিয়া সেই কালি মাতি থৈ আহিলোঁ দুজনী এজনী ঘৰত বোলে মানুহ মৰিলে তাৰপৰা আৰু ইজনী আকৌ অকলে বোলে দাব নাহে এতিয়া বেলেগৰ ঘৰত দাবলৈ গুচি গ'ল তাই বেলেগৰ তই তামোলখনকে খাই ল বাইদেউ মই তামোল নাখাওঁ নহয় শিলিখা আছে যদি শিলিখা এটাকে আনকচোন দে শিলিখা আছে শিলিখা এটাকে খাই ল তাৰপৰা এতিয়া ক'ত বিচাৰি যাওঁগৈ বাৰু মই আছোঁ নহয় চিন্তা কৰিছ তই আপুনি পাৰিব জানো গাড়ী এতিয়াও দবা ফাটি পলাব পৰা হ'লে শক্তি আছে কিবা আপোনাক মই সেই ধান দাবলৈ লগালে আপোনাৰ ল'ৰাবোৰে মুখে গালি দিব পাৰে সিহঁতক নকবি মনে মনেহে যামগৈ মই আপুনি বাৰু মনে মনে আহিব ময়ো নকওঁ এতিয়া গাঁৱৰ মানুহে দেখিলে কৈ দিব নহয় মই কথা পাছফালেদি যাম দে মনে মনে হ'ব বাৰু আহিব আজিৰ কাৰণে লগাওঁ কাইলৈৰ পৰা বেলেগকে লগাম বাৰু আৰু বিচাৰিব লাগিব আহিব নহ'লে এতিয়া 9টা বাজিলে আৰু দেৰি কৰি নাথাকোঁ দে মই যাম মই আজৰি হৈ পিনি গৈ আছোঁ দে আৰু দিনটো আজিকালি একদম ছুটি নহয় পটককৈ গুচি যায় তয়ো যা মই আজৰি হৈ লওঁ যাম আৰু এতিয়া ঠিক আছে ইমান দেৰি হ'ল এজনীয়ে এতিয়ালৈকে চাহকণো দিয়াহি নাই জানিব লাগে বুঢ়ী মানুহ ঘৰত থকাহেঁতেনে ইমান দেৰি 5 বাৰমান চাহে খালোহেঁতেন আৰু ৰ'দডালো আজি যিহে চেকচেকে ওলাইছে এইবাৰ বাপেকে জাপানী ছাতি এটাকে কিনিব লাগিব ইমান ৰ'দডালে ধৰিছে চাহতে বহি তামোল এখনকে খাই লওঁগৈ চাহ অকণ উতলিলে নাই জানো ইজনী একদম বুঢ়ীজনী এতিয়া চাগে পথাৰত বকি আছে চাহ দিবলৈ নোযোৱা যিমান গালে আলহী আহিলে সেইগালৰ শুশ্ৰূষা কৰোঁতে আকৌ মিস্ত্ৰীখিনি কাম লাগি আছেই চাহৰ ৰঙেই নহ'লে ক'লেও ক'ব যায় এতিয়া আকৌ চাহ বনাই থাকিবলৈ সময় নাই আৰু চাহ অনা আজি দেৰি হ'ল সেউতিবাই খঙে উঠিছে ক'ত গ'ল মানুহজনী নাই দেখোন চাহ অনা দেৰি হোৱাৰ কাৰণে ঘৰলৈ যোৱাগৈ নাইতো ওচৰৰ পৰা চাওঁগৈ এগৰাকী মানে চাহত বহি আছে সেইটো কথা আকৌ সেইকাৰণে দেখা নাই মই পইচা দি কামত লগাইছোঁ এতিয়া এনেকৈ বহি থাকিলে হ'ব নি মই এতিয়া গৈ তাইক কৈ দিমগৈ মুখে মুখে কথা কোৱা মানুহ মই এনেকৈ পাছত কথা কোৱা মানুহ নহয় পইচা এনেই অহা নাই নহয় সেউতিবাই আপুনি দেখোঁ বহিহে আছে আৰু ধান এইকণ দাইছেহে হ'বলা এতিয়ালৈকে তহঁতৰ ইমান পোৱা ধানখিনি আৰু কিমান যাব লাগে তথাপিও পায় এনেকৈ হ'লে কেনেকৈ হ'ব আৰু চাহ আনিছোঁ লওক খাই লওক এইটো লওকচোন তামোলখন মুখত ভৰাইছোঁহে এতিয়া মই হ'ব দিয়ক বাদ দিয়ক তামোলখন পেলাই দিয়ক চুবাই পেলাব আকৌ তামোলখন খাওঁতে বুঢ়ী মানুহজনী ইমান দেৰি লাগিছেনে আৰু তামোল চুবাই থাকে নহয় চাহকণ আনোতে ইমান দেৰি কৰিলি যে তই নক'ব আৰু মই মানে অথনি আপোনালোকৰ ঘৰৰ পৰা যে আহিলোগৈ আহিতো ঘৰত একদম ভাত শাককেইটা বনাবলৈও নহ'ল নহয় মোৰ গেছটো শেষ হৈ থাকিলে এতিয়া আপোনালৈ হেৰি চাহ কি বুলি কয় এইটো জুইশালতে জুই ধৰি বনাই আনিব লগা হৈছে আকৌ আহিলে যিদমহে আলহী আহিলে সেইখনৰ শুশ্ৰূষা কৰোঁতে আৰু লগত মই কৈছিলোঁ নহয় মিস্ত্ৰীকেইটা আছেই সিহঁতেও আলপৈচান ধৰা সেইখন ইটো লাগে চাহ লাগে তামোল লাগে ভাত লাগে সেইখন কৰোঁতে মুঠতে মোৰ আপোনালৈ চাহ অনা দেৰি হৈ গ'ল মই ভাবিছোঁ চাহ দিবলৈ হ'ল সময় মানুহজনী খাওক
অ' এইখিনি কি চাই আনিছ? আমাৰ কলি গাইজনী ইয়াতকৈ ডাঠকৈ ক'ত মুতে? কেনেকুৱা কথা কয় বাৰু আপুনি? হেৰি খোৱা বস্তুখিনি হেৰি গৰুৰ লগত তুলনা কৰিছোঁ যে ক'লোতো চাই হেৰি গেছ নাই, হেৰি কোলা কেটলিটোত বনাই আছোঁ। তাকো সেই দেখিয়ে নাপালোঁ, চাহপাত দিছিলোঁ বাৰু, হ'ল নে নহ'ল দেখিয়ে নাপালোঁ যে, লৰালৰি হ'ল আকৌ। এইখিনি মই খাম নে পেলাই দিম? তই কচোন। ৱাই, ইমান মৰমত বনাই আনিছোঁ, খাওক। পেলাই দিলে কেনেকৈ হ'ব আকৌ। আৰু লগত যে একো এটা নাই, সুন্দা চাউল কেনে খাওঁ বাৰু পথাৰত মই। ল'ৰা ছোৱালীকেইটাৰ পৰা একো এটা নাথাকে নহয়, বিস্কুট এটাও নাথাকে, আনিলে মাত্ৰ একেবাৰে গোটেই পেটি শেষ একেলগতে। তহঁতি নামতহে ধনী, তহঁতৰ একো এটা বস্তুৱে নাথাকে। অঁ, আপুনি ইমান কথা শুনাইছেনে? একেবাৰে চাহকাপ হেৰি বিস্কুট এটা নিদিলোঁ বুলি চাহৰ লগত, এই ঘূৰি যাওঁতে খাই যাব সোমাই, হ'বনে? আমাৰ ঘৰত এনেকৈ নাখাওঁ আকৌ চাহ, আমাৰ ঘৰত বহুত বস্তু থাকে জানো নাই? অঁ, হ'ব দিয়ক, এই যাওঁতে মই খুৱাই পঠাম দেই। দে ভালকৈ খোৱাবি আকৌ। অঁ, হ'ব। অঁ, সিহঁতি বাই সেইজনী কেলৈ ভদেশ্বৰী বাই নহয় জানো? অঁ, হয়। অঁ, তেওঁ অকলে ধান দাই আছে যে, সিহঁতৰ ঘৰত কেলৈ সেই 3জনী বোৱাৰী নহয়? নকবি আৰু, আজিকালি বোৱাৰীবোৰ ক'নো পথাৰত আহিব। অঁ, সেইটোও হয় বাৰু। আমাৰ বোৱাৰী আকৌ তেনেকুৱা নহয় দেই। অঁ, আপোনালোকৰ জনী মই জানো নহয়। আপুনিহে আকৌ দৰকাৰ নাই নহয়, আপোনাৰ এতিয়া এইটো বয়সত হাজিৰা কৰিবলৈ। আপুনি আকৌ এতিয়া চাহকণ খাই আৰু বহি নাথাকিব দেই বেছি দেৰি। হেৰি নহ'লে নহ'বগৈ নহয়, ইমান অকণমান দাইছেহে। মই গৈ থাকোঁ, আপুনি হেৰি মোৰ এই ঘৰটো এডোখৰতহে, চিঞৰ এটা মাৰি দিলে শুনি পাম। কিবা লাগিলে মানে দে মই তামোলখন খাই পিনে আকৌ এতিয়া কামত লাগি যাম। অঁ, কিবা লাগিলে মানে চিঞৰি দিব দেই। দে কৈ দিম বাৰু দে। অঁ, হ'ব দিয়ক। আহিছোঁ মই। অঁ, যা। আজি এসপ্তাহ হ'ল, তাই পইচাকেইটা আজিলৈকে দিয়া নাই। ঘৰলৈ গ'লোঁ, ঘৰত মানুহো নাই। ধান দোৱাৰ সময়ত আকৌ দিম বুলি ক'লে, এতিয়া খা খবৰে নাই তাই হ'ব। এই পইচাকেইটাও নাপালোঁ নহয়। এই জোনমণিহঁতৰ খানা খাওঁ কৈ আছে। এতিয়া ক'ত পাম বাৰু? এই ল'ৰাও বাহিৰত থাকে, তাক ক'বলৈও বেয়া নহয়। কি হ'ল নো? মাকলৈ গ'লে কি ফুচফুচাই আছে? মোক কওঁ জানো, এইক যদি কৈ দিয়ে ল'ৰাক কৈ দিয়ে। কি হ'ল? একো নক'লে যে? তই মাৰৰ ঘৰলৈ যোৱা দিনাখন মই পূৰ্ণিমাৰ ঘৰত ধান কাটিব গৈছিলোঁ। অঁ, আপুনি মানে আমি নথকাত ধান কাটিবলৈ গৈছিলে? পুতেৰক ক'লে কিন্তু থ'ব আপোনাক। তই তাক নকবি, মই মনেহে গৈছোঁ, আজিৰ পৰা নাযাওঁ নহয়। জানিবই লাগে মানুহজনী কিমান চিকতা। আপোনাক ধান দাবলৈ কিহে পাইছিলে বাৰু? কেলৈ লাগেনো আপোনাক পইচা? আমাৰ খানা খোৱাৰ কথা আছে গোটেই মানুহখিনি, সেইটো কাৰণে গৈছিলোঁ। হ'ব দিয়ক, মই দিম। আজিৰ পৰা কাৰো ঘৰলৈ হাজিৰা কৰিবলৈ নাযাব দেই। আহক ভাতকেইটা খাই ল'ব। হ'ব দে, নাযাওঁ, বৈ।